সাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ যাব এখানে শিখাই আমাক ৰাতি পেষ্ট্ৰি খুৱাব এইটো মোবাইলত মই পাৰ্টি 500 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম মোক এখানে পাৰ্টি দিব নাই 40 টকাৰ ভিতৰত হ'ব ন নাই নাই হামিদুলক বেয়া মাৰিব নাই কেনে জিদিছি ঘূৰি দে এটা অন কৰ অন কি হয় কেমেৰাটো মুখত সোমাই ফাৰ্নাজে মোক কি কয় হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ' লৈ মই আহি গ'লোঁ আপোনালোকৰ মাজত আৰু আজি হ'ল সৰস্বতী পূজা মানে সৰস্বতী পূজা এইবাৰ বোলে দুদিনকৈ পৰিছে বাট আমাৰতো আজি চেলিব্ৰেট কৰিব আৰু সেইকাৰণে মোৰ মুখখন দেখি গম পাইছে চাগে একদম জিলিকি আছে নহয় জানো গাইছ চাওকচোন ৰাতিৰ পৰা স্কিন কেয়াৰ কৰি আছোঁ এতিয়া আমি ধুনীয়াকৈ ৰেডি হওঁ এইফালে ৰেডি হৈয়ে আছে মানুহ এয়া হোষ্টেলৰ সৰস্বতী পূজা এইফালে একদম ষ্ট্ৰেইট কৰি আৰু তই কি কৰিলি ষ্ট্ৰেইট কৰিলি আৰু কি কৰিলি একদম চিৰাম লগাই ষ্ট্ৰেইট কৰি চাওকচোন একদম চুলি একদম ফিটফিটীয়া হৈ যাব আৰু একদম এইফালে মেকআপ কৰি কৰি এই পেণ্ট আৰু টপত ঘূৰি আছে গাইছ চাইছে চ' ময়ো ৰেডি হওঁ আৰু আপোনালোকক দেখুৱাম আৰু আজিৰ ভিডিঅ'টো একদম স্কিপ নকৰিব ধুনীয়া ধুনীয়া মানুহবোৰ দেখি থাকিব একফালৰ পৰা চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ Hey guys, we are ready. যাওঁ এতিয়া আমি মোৰ ক্লাচটো ক'ত এই চাওক গাইছ চাওক চমকিলি আজি আহিবি দে আজি ধুনীয়া লাগিছে তোক মানে আগতেও ধুনীয়াই লাগে হাই প্ৰব্লেমটো কি ধুনীয়া কাৰণে বেছি প্ৰব্লেম হা নহয় মই কাপোৰযোৰত মানে নিজকে কমফৰ্টেবল পোৱা নাই নে হয়নে হয়নে কমফৰ্টেবল সেই আমাতকৈ আগত ওলোৱা নাই ওলাইছো ঐ মোৰ চেণ্ডেলযোৰ ছিঙিয়ে যাব নেকি মোৰ ভয়ে লাগিছে আৰু আমি কলেজ গৈ পাই পূজা অলমষ্ট ষ্টাৰ্ট হৈ গৈছিলে তো সেয়ে অকণমান পূজাত বহিলোঁ পূজা কৰিলোঁ আজি বহুত ভিৰ হয় কালি আমি যে গৈছিলোঁ Guys, I am looking so beautiful no I know চল জেঠি You guys wanna say something মোৰ ব্লগত কিবা ক'বা নেকি তোমালোকে হেপী সৰস্বতী পূজা গাইজ চাওকচোন কি ধুনীয়া লাগিছে নাই লগা ৰুবানাক আপোনালোকে কভি কভিয়ে দেখা পাব মেখেলা চাদৰত চাই লওক চাওক ৰুবানা এটা বেগ এনে ঘূৰি যোৱাচোন ৰুবানা ৰুবানা গাইজ আমাৰ কলেজত খিচিৰি এৰি আমি আহিছোঁ গাইজ স্বাগত হে মেৰে ব্লগ পে AMC খিচিৰি খাব যাই আছোঁ একো নাই ভাল লাগিছে এয়া চাওক গাইজ আফচানাক আমাৰ হাই দে তোক পুৰা ঘূৰি দে এটা ये तड़प ही ऐसी है কিমান ফটো উঠাই দিছোঁ গাইজ দেখিছে তাইক মোক ঘৰে উঠাই নিদিয়ে নাই উঠাই দিয়া বেয়াকৈ উঠাই দিছে ভিডিঅ' উঠাই দিছে বোলে তাইক মোক কিবা বোলে ভিডিঅ' উঠাই দিয়ে গাইজ ভিডিঅ' বনাই দিয়ে ন উঠাই দিয়ে ফটো মাৰি দিয়ে উঠাই নিদিয়ে কি ধুনীয়া জেগা এটাত মই লৈ আহিছোঁ তোমাক ফটো উঠিব হয় নেকি থেংকছ নোকোৱা ধুনীয়া সেইকাৰণে কোনো গাইজ ইনষ্টাগ্ৰামত যাই কিনে চাব প্ৰিয়া গুপ্তাৰ একাউণ্টত যিকোনো এনে ক্ৰেডিট দিয়া দেখে আৰু ইফালে আজি মোৰ 500 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ যাব সেইকাৰণে শিখাই আমাক ৰাতি পেষ্ট্ৰি খুৱাব এইটো মোবাইলত মই পাৰ্টি 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম মোক সেইকাৰণে পাৰ্টি দিব কি খুৱাবা পাৰ্টিত চকলেট
ইক্লেয়াৰ্ছ কনজুচ 5,000 নহয় 5,000 হ'লেও মই তোক গাইজ চাই লওক এনেকুৱা কনজুচ হয় কমচে কম এইটো নহয় যে এটা পেষ্ট্ৰি খুৱাওঁ 5,000 হ'লেও মই পেষ্ট্ৰি নোখোৱাওঁ যদি যোনদিনা মোৰ চেনেলত 1K ছাবস্ক্ৰাইবাৰ পূৰা হ'ব সেইদিনা মই তোমাক পেষ্ট্ৰি খুৱাম যি মই কম সেইটো মুখত সোমাই দে মই যি কম সেইটো খুৱাবি নাই 40 টকাৰ ভিতৰত হ'ব ন নাই, নাই। গাড়ী আহিছে মৰিবি যে আমাক এৰি যাব ওলাইছে মোক বেয়াও হোষ্টেলত সোমাব লগা নিদিয়ে নাই। মোক লিজা মেমে হোষ্টেলত সোমাব নিদিয়ে বেয়াও লগা নাই फरनाज ना जाओ तुम ए बा ओए कैमरा বিদায় হৈ আছে ऑन कर ऑन व्हाट वाज दैट हा কি আছিলে এটো মানে মোৰ বিদায় হৈ আছে মানে প্ৰেক্টিচ কৰি আছে কোনো হ'ব নাইলে তাইক বিদায় ডিম্পি তোৰো বিদায় কৰি দিবা মই এইটো লিজা মই বিদায় কৰিব সোমাই দিলি হয় কেমেৰাটো মুখত সোমাই দি फरनाजे মোক কি কয় হামিদুলক বেয়া মাৰিব নাই কেনে জিদিছি লালমোহন খাই আমাক নাই দিয়া মংগা সো গাইজ আমাৰ সৰস্বতী পূজা ইয়াতে শেষ বাই বাই See you next year. next year গাইজ আমি 10 বাৰ মান ফিৰিলোঁ হোষ্টেলৰ ফালে আৰু বাৰে বাৰে মানে আমি আটকি যাওঁ মানে আমি যে ইমান ধুনীয়া লাগি আছোঁ চেল্ফ অবচেশ্যন মানে সেইটোৱে হোষ্টেল বহুত জলদি গুচি গ'ল কি জল্দি গুচি গ'লে ভাগৰ লাগিছে পাঁচটা বাজিলে চাগে বাট ষ্টিল 4:40 বাট কিবা বহুত জলদবাজি হোৱা যেন লাগিছে আই থিংক ছ কাৰণ লেটকে পূজা ষ্টাৰ্ট হৈছে না আগতে জলদি উঠিছিলোঁ আজি মই নিজে 9টাত উঠিছোঁ আজি মই বেয়া হৈছোঁ মই আজি শুইছোঁ প্ৰিয়াই কৈছে জল্দি উঠো মই কৈছোঁ নুঠো মই 8টাত উঠিছোঁ আমি 8টাত মই 8টাত উঠিছোঁ